হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি ভিডিঅ'ত আছে মই বজাৰ কৰিব যাম বিহু বুলি। তো আপোনালোকে ভিডিঅ'টো চাই দিয়ক আৰু যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। ব'লক এতিয়া যাওঁ। একচুৱেলি মই যোৱাকালি গুৱাহাটী আহিলোঁ দাদাৰ ৰুমত। তো এতিয়া কৈ দিওঁ দাদাৰ বাইকখনে লৈ অলৰেডি মোৰ লগৰবোৰ ৰখি আছে তাতে। আৰু হেলমেট বহুত ইম্পৰ্টেণ্ট হয় গুৱাহাটীত চবতে হেলমেট বহুত ইম্পৰ্টেণ্ট। তো হেলমেটটো লৈ লৈছোঁ, বতৰটো ভাল আছে, তো এতিয়া ওলাই দিওঁ। চাব পাৰে মোৰ লগৰবোৰে পাৰফিউম চেক কৰি আছে। তাৰপিছত চাৰ্ট চালোঁ, টি চাৰ্টো চালোঁ। তো আপোনালোকেও আহিব V2 যদি ইয়াত মাৰ্কেটিং কৰে। আহিব পাৰে। লগৰজনে তাৰ কপাৰ কাৰণে চাই আছে চইচ কৰি আছে।
এতিয়া আমি এটা বেগ পালোঁ বিকজ আমি চবেই 2000 কিমান মানৰ ড্ৰেছ লৈছিলোঁ আমিকেইটা 2000 মানৰ তো 1000ৰ এটা বেগ পাইছোঁ আৰু সেইটো 150 পে' কৰিব লাগে অফাৰত পাইছোঁ ইমান ডাঙৰ বেগো নহয় আৰু আপোনালোকে যদি আৰু বেছিকৈ শ্বপিং কৰে 3000 4000 5000 তেতিয়া ডাঙৰ ট্ৰলি পাব ভাল ভাল তো অফাৰ আছে বহুত কিবাকিবি আপোনালোকে ল'ব পাৰে গণেশগুৰিৰ তলত V2 আপোনালোকে আহিব পাৰে শ্বপিং কৰিবৰ কাৰণে অলৰেডি আমাৰ হৈ গ'ল এতিয়া আমি ওলাই যাম আৰু এবাৰ চেক আউট কৰি কিনে ইয়াত এনেকৈ চেক কৰা হয় তো আমি বেগতে চব ভৰাই দিব ক'লোঁ আৰু বেগটো এনে খালিয়ে যাব তো Yeah. I'm walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town. ফাইনেলি আমাৰ মাৰ্কেট কৰা হৈ গ'ল এইটো সৰু গিফ্ট এটা হয় মোৰ লগৰটো ভণ্টিৰ কাৰণে বাৰ্থডে আছে কালি তো তাইৰ কাৰণে গিফ্ট পেকিং কৰি আছোঁ তো আমাৰ বজাৰ কৰা হৈয়ে গ'ল বাইকটো ইয়াতে থৈ দিছোঁ ফ্লাইঅভাৰৰ তলত নহ'লে বহুত মানে ভিতৰত সোমাব লাগে জাম হয় ন বহুত গুৱাহাটীত এতিয়া আমি গৈ দিওঁ আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব তেতিয়ালৈকে বাই বাই টেক কেয়াৰ